পৃথিৱীৰ সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ পৰম্পৰা আছে, ধৰ্ম আছে। টাইসকলৰ নিজৰ পৰম্পৰা আছে। টাইসকলে খ্ৰীষ্টপূৰ্ব 5000-6000 বছৰ আগতেই নিজৰ এই পৰম্পৰা সৃষ্টি হৈছিলে। তেওঁলোকৰ কোনো ধৰ্ম নাই, তেওঁলোকৰ পৰম্পৰা আছে, সেইটোকে ফুৱালং বুলি কয়। এই ফুৱালং পৰম্পৰা ইয়াতে নহয়, তেওঁলোকে এইটো চীনত 3000 বছৰ তেওঁলোকে আছে, এই সভ্যতাই বিৰাজ কৰিছিলে। তাৰ পাছতো চাওলুং চুকাফাৰ লগত এই পৰম্পৰা, এই মহ বংশৰ মানুহ যিসকলে এই পৰম্পৰা সৃষ্টি কৰিছিলে সেইসকলক মহুং চাংমুন্মক লং বুলি কয়। ইয়াত এতিয়া মহন দেওধাই বাইলং বুলিয়ে কোৱা হয়। গতিকে এইসকলকো লগত লৈ আনিছিলে, পৰম্পৰাও লৈ আনিছিলে। এই পৰম্পৰাটো হৈছে উপৰিপুৰুষৰ উপাসনা। তেওঁলোকে উপৰিপুৰুষকে উপাসনা কৰে। উপৰিপুৰুষ তেওঁলোকে দুই প্ৰকাৰৰ উপৰিপুৰুষক কয়। তেওঁলোকৰ সূত্ৰমতে ব্ৰহ্মাণ্ড সৃষ্টি হৈছে মহাশূন্য বা ব্ৰহ্মাণ্ড সৃষ্টি হোৱাৰ কথা কৈছে, যিটো বিগ বেং থিয়ৰী, কোৱাণ্টাম তত্ত্ব এইবিলাকেও মানি লৈছে। পৃথিৱী সকলোৱে মহাশূন্যৰ পৰা সৃষ্টি হোৱা বা ব্ৰহ্মাণ্ড সৃষ্টি হোৱা তত্ত্বটো মানি লৈছে। আৰু সেই তত্ত্বটোৰ মুখ্য প্ৰথম পোৱা মানুহখিনি, আদি পোৱা মানুহখিনি আছিলে মহ বংশৰ উপৰিপুৰুষসকল, অৰ্থাৎ এই মহুং চাংমুনসকলৰ উপৰিপুৰুষে এইবিলাক তত্ত্ব পাইছিলে। সেই পৰম্পৰাৰ আধাৰতে ইয়াতো তেওঁলোকে সকলো জাতি জনগোষ্ঠীক সামৰি ল'ব পাৰিছিলে। তেওঁলোকৰ পৰম্পৰাত কোনো জাত পাত এইবোৰ ধৰ্ম উচ্চ নিচ ভাৱ নাছিলে। সেইকাৰণে ইয়াত আহি অসমত চুতীয়া কছাৰী বৰাহী মটক মৰাণ সকলোকে সাৱটি আহোম অৰ্থাৎ আহোম ৰাজ্য প্ৰতিষ্ঠা কৰি আহোম জাতি তৈয়াৰ কৰিছিলে। কিন্তু এটা সময়ত সেই জাতি উতল পৰিলে, কাৰণ তেওঁলোকে জয়ধ্বজ সিংহৰ দিনৰ পৰা হিন্দু ধৰ্মক প্ৰাধান্য দিয়াৰ কাৰণে এই জাতিটোত ধ্বংসৰ আৰম্ভণি হ'ল। আৰু তাৰ পৰাই তেওঁলোকে এইবিলাকে আমাৰ মহুং চাংমুন যি বিজ্ঞ বংশ, যিসকলে পৰম্পৰাটো ধৰি আছিলে, সেইসকলৰ নীতি নিৰ্দেশনাত ৰজাই পৰিচালনা কৰিছিলে। সেইটো এৰি পেলাই হিন্দুত্ব লোৱাৰ কাৰণে এইসকলকো অপমান কৰা হ'ল আৰু এইসকলক অস্পৃশ্য কৰি পেলোৱা হ'ল। সেইকাৰণে এই পৰম্পৰাটো এতিয়া আন আহোমৰ লগত নাথাকিলেও মহ বংশৰ এই 300 মানুহৰ লগত আজিও প্ৰতি আছে। এই পৰম্পৰাটো এতিয়া আজিৰ যুগতো অতি বাস্তৱ পৰম্পৰা, যিটো কাৰণ সূৰ্য সৌৰমণ্ডল সত্য, পৃথিৱী সত্য, পৃথিৱীত জীৱ জগত সত্য, সত্যৰ ওপৰত প্ৰতিষ্ঠিত এই পৰম্পৰা। গতিকে অন্ধবিশ্বাস কুসংস্কাৰৰ ঊৰ্ধত। গতিকে এই পৰম্পৰা এই শতিকাটো এটা খুব গ্ৰহণযোগ্য এটা পৰম্পৰা, য'ত মানুহক মানুহ বুলি ভবা হয়, প্ৰকৃতিক প্ৰকৃতিয়ে ভবা হয়। আৰু এই সূত্ৰতে আমি জন্মসূত্ৰে আমাৰ পিতৃ মাতৃ উপৰিপুৰুষ, মোৰ দেউতাৰ পৰা উপৰিপুৰুষসকলৰ দাম উপৰিপুৰুষ বুলি তৰ্পণ কৰোঁ। সেইদৰে সৌৰমণ্ডলটোক পানীৰ পৰা আৰম্ভ কৰি পৃথিৱী, এইটো সৌৰজগতৰ মধ্যাকৰ্ষণ শক্তি, সূৰ্যটোৰ শীতলামচাম বুলি সমগ্ৰ সৃষ্টি সত্তাবোৰকে উপৰিপুৰুষ বুলি পালন কৰে। গতিকে এই পৰম্পৰা দুই ধৰণৰ উপৰিপুৰুষ পালন কৰে। এটা হ'ল প্ৰাকৃতিক উপৰিপুৰুষ, আনটো হ'ল নিজৰ জন্মদাতা পিতৃ মাতৃ উপৰিপুৰুষ। এই পৰম্পৰা মূল বস্তু এইটোৱে। গতিকে এই পৰম্পৰাত আছে বাস্তৱ আৰু বিজ্ঞান আছে আৰু বুৰঞ্জী আছে। কাৰণ দাম উপাসনা কৰাটো এটা বুৰঞ্জী ৰক্ষা কৰা পদ্ধতিহে। তাত বংশাৱলী ৰক্ষা কৰা হয়। 4 পুৰুষ গৃহদাম, ঘৰৰ ভিতৰত 4 পুৰুষক গৃহদান দিয়া হয়। পঞ্চম পুৰুষৰ পৰা 9 পুৰুষ বুলি কোৱা, 13 পুৰুষলৈ 9 পুৰুষ কৰা হয়। 14 পুৰুষৰ ঊৰ্ধত গোটেই প্ৰাকৃতিক উপৰিপুৰুষৰ লগত বিলীন হোৱা বুলি প্ৰকৃতিৰ সৃষ্টি সত্তাসমূহৰ লগত চাউফি বুলি তেওঁলোকক কোৱা হয় আৰু তেওঁলোকক তৰ্পণ কৰা হয়। গতিকে এই পৰম্পৰা চলি আহিছে। আৰু আমাৰ এইটো এতিয়া শেষত যেতিয়া এইটো 1973 চনত এই মহ বংশৰ মানুহৰ মাজত এইটো পুনৰ তেওঁলোকে চিন্তা কৰিলে যে আমি তল পৰি আছোঁ, গতিকে আমি ওপৰলৈ আহিব লাগে। আমাৰ পৰম্পৰা বহুত ঊৰ্ধত, ধৰ্মৰ ঊৰ্ধত। গতিকে তেওঁলোকে সংগঠিত হৈ এই প্ৰথম আৰম্ভ কৰিলে। এই পৰম্পৰাটো কোন খাওঁ ফুৰালং বুলি আৰম্ভ কৰিলে। আৰু এতিয়া কোন খাওঁ ফুৰালং এতিয়া 50 বছৰ হৈছে। এই 50 বছৰত আমি এতিয়া আমি সোণালী জয়ন্তী বুলি আমি পালন কৰিবলৈ আজি এই অঞ্চলত লৈছোঁ। গতিকে ইয়াৰ যোগেদি আমি ভাবোঁ, গোটেই আমি অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা আমি মানৱ সমাজকো আঁতৰাই আনি এটা সত্য আৰু বাস্তৱ পৰম্পৰা আমি ল'বলৈ আমি দিব পাৰিম, যি পৰম্পৰা পৃথিৱীতেই বিৰল, য'ত সকলো মানুহে একেলগে বহিব পাৰে, একেলগে খাব পাৰে, সকলো খাদ্য খাব পাৰে, য'ত জাত পাতৰ কোনো বিচাৰ নাই। সেইকাৰণে এতিয়া আমি ভাবোঁ এইটো উন্নত আৰু বাস্তৱ বিজ্ঞানসন্মত পৰম্পৰা। ইয়াৰ ঊৰ্ধত পৃথিৱীত ক'তো এনেকুৱা পৰম্পৰা পাবলৈ নাই। উৎসৱটা মই ৰামেশ্বৰ বুঢ়াগোহাঁই। আমাৰ কোন খাওঁ খোৱালোঁ
খোৱালুং সমাজৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে আজি ইয়াতে চৰাইদেউ জিলাৰ মথুৰাপুৰ খেলপথাৰত আমাৰ খোৱালুঙৰ 50 বছৰ সোণালী জয়ন্তী অধিৱেশন অনুষ্ঠিত হ'ল। ইয়াতে আজি আমাৰ লাই কটা অনুষ্ঠান ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। এই আমাৰ অনুষ্ঠানটো আজি 1973 চনতে সদৌ অসম মোহন দেধাই বাইলুং সন্মিলন মনোদাই বাইলুং পণ্ডিত পৰিষদৰ অৰিহণাৰ যোগেদি 73 চনতে ইয়াক প্ৰতিষ্ঠা লাভ কৰিছিল। এইটো খোৱালুং বুদ্ধ সংঘ হিচাপে আৰু 1975 চনত ইয়াক খোৱালুং সংঘ হিচাপে এইটো নামটো নামাকৰণ কৰা হ'ল আৰু প্ৰতিষ্ঠাপক আমাৰ আখৈয়া ডুমৰ দেধাই ফুকন তেখেতৰ পৃষ্ঠপোষকতাতে গোটেই শদিয়াৰ পৰা গুৱাহাটীলৈকে অসমৰ যিমানবিলাক টাই অধ্যুষিত গাঁও আছে সকলো গাঁৱতে এই পৰম্পৰা এইটো বিস্তাৰ কৰা হ'ল। আৰু এইটো বহুতে আমাক ভাবে যে এইটো খোৱালুং ধৰ্ম, আমাৰতো ধৰ্ম নহয়, কাৰণ যিহেতু খোৱালুং চুকাফাই এইটো ধৰ্ম হিচাপে লৈ অহা নাই। ইয়াক আমাৰ চাম মমুন বাইজিন কণ মচাম মচাই মকলম যাক কয় মোহন দেধাই বাইলুং, এই তিনি বংশই এইটো ইয়াক তেওঁলোকৰ নিজৰ তুলি টোপোলা বান্ধি এইটো জীয়াই ৰাখিলে। আৰু 1965 চনত মোহন দেধাই বাইলুং সন্মিলন হিচাপে জন্ম হ'ল। তাৰ পৰাই 73 চনত ইয়াক খোৱালুং বুলি স্বীকৃতি দি এই পৰম্পৰা প্ৰসাৰ আৰম্ভ কৰিলে। আৰু ইয়াত অকল মোহন দেধাই বাইলুং পণ্ডিত পৰিষদেই থকা নাই, এই তিনি বংশই কৰা নাই। ইয়াতে আমাৰ বাকী যিসকলে এই পৰম্পৰা পালন কৰিছে, ইয়াতে গোহাঁই গগৈ লাহন চেতিয়া আদি কৰি সন্দিকৈ সকলোৱে এই পৰম্পৰাত সন্নিৱিষ্ট হ'ল আৰু এই পৰম্পৰা জীয়াই ৰাখিছে। আৰু এতিয়া আমি আজি আমাৰ 50 বছৰ উপনীত হ'ল। এই 50 বছৰত আমি সোণালী জয়ন্তী হিচাপে উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। আৰু এই আয়োজন কৰিবলৈ যাওঁতে আমাৰ এতিয়ালৈকে 9খন জিলাত আমাৰ এই খোৱালুং পৰম্পৰা বিস্তাৰ হৈ আছে, প্ৰচলিত সকাম নিকাম চলাই আছে, পৰম্পৰা চলাই আছে। আৰু আমি কেন্দ্ৰীয় সমিতিৰ হৈ গোটেই জিলাৰ শাখা আঞ্চলিক জিলা সমিতিসমূহক আমি আমাৰ এই অধিৱেশনৰ কাৰণে গুৱাহাটী কাৰ্যসূচী আৰু অধিৱেশনৰ নীতি নিৰ্দেশনা কেনেকৈ সহযোগ কৰিব লাগিব গোটেই নীতি নিৰ্দেশনা আমি প্ৰেৰণ কৰিছোঁ। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ এই মিডিয়াৰ যোগেদিয়ে যে সকলোৱে আমাৰ এই অনুষ্ঠানটো যাতে আৰু এইটো অনুষ্ঠানটো আমাক উন্নীত কৰিব পাৰে, সহযোগ কৰি সাফল্যমণ্ডিত কৰিব পাৰে, তাৰ কাৰণে আমি কামনা কৰিছোঁ। আৰু এইটো হ'ল পোনপটীয়াকৈ যে খোৱালুং বুলি কওঁতে ইয়াৰ খোৱালুং দৰ্শনত আদিতে পিতৃ মাতৃক কৰু নমস্কাৰ, যাৰ পৰা দেখিলোঁ সৃষ্টি সংসাৰ, সেই পিতৃ পিতামহসকল উপৰিপুৰুষ ঘাইদাম চিৰেণদাম অন্দাম এইসকলকহে আমি পূজা সেৱা কৰোঁ। আৰু সামূহিকভাৱে ৰাজকীয়ভাৱে যেতিয়া আমাৰ স্বৰ্গদেউসকলে আহোম চুকাফাৰ পৰা আৰম্ভ কৰি 39জন স্বৰ্গদেৱে যেতিয়া বিদেশী বহিঃশত্ৰুৰ লগত যুদ্ধ বিগ্ৰহ কৰিছিল, তেতিয়া ইয়াত কি হৈছিলে, মাৰি মৰ কিছু অপায় মঙ্গল হৈছিলে। তাৰ কাৰণে তেওঁলোকে ৰিক্ষণ মুংখন চাইফা আদি কৰি পূজা পাতিছিল। কিন্তু আমি এই পৰম্পৰা কৰি থকা এতিয়া আমাৰ সেইখিনি যিহেতু সেই ৰজাও নাই আৰু সেই ৰাজ্যও নাই, গতিকে এতিয়া আমি জনসাধাৰণে আমি যিখিনি টাইলুং টাইখাম আমি যিটো জাতি, আমি আহোম নহয়, কিন্তু আমি টাই জাতিহে মানুহ। আহোম আমাৰ চুকাফাই হাতৰাজ মিলাই একৰাজ কৰিছিলে। গতিকে গগৈ গোহাঁই লাহন চেতিয়া মৰাণ বৰাহী মটক আদি কৰি গোটেইখিনিকে লগ লগাই আহোম কৰিছিল। গতিকে আমি যিখিনি এতিয়া টাইলুং টাইখাম বৃহৎ টাই জাতি, অসমীয়াত কয় টাইলুং টাইখাম বৃহৎ টাই জাতি, আমি এই পৰম্পৰা আমি যিধৰণে একনিষ্ঠভাৱে আমি পালন কৰি আহিছোঁ, এইটোৱে হৈছে খোৱালুং। খোৱালুঙৰ দৰ্শন হ'ল মহাপ্ৰকৃতি, সৌৰ মহাশক্তি, আমি আমাৰ উপৰিপুৰুষক পূজা সেৱা দিয়া। অসমীয়াতে কৈছে পিতৃ হয় পৰম ধৰ্ম। গতিকে আমাৰ উপৰি তিনিজন আমাৰ ঘৰত গৃহদাম থাকে, ঘাইদাম চিৰেণদাম অন্দাম। এই তিনিজনক আমাক পুজিলেই আমাৰ ঘৰখনৰ অপায় মঙ্গল দূৰ হ'ব। মৃতসকলক আমাৰ পূজা দিয়াই পৰম কাম্য। গতিকে আমাৰ মৃতসকল কৈছে মৃতসকল যে যাৰ বিপদত আমাক সহায় কৰে, মৃতসকলে আমাক সহায় কৰে। গতিকে সেই মৃতসকলক পূজা সেৱা দিয়াটোৱে হ'ল আমাৰ খোৱালুঙৰ মূল দৰ্শন। গতিকে এতিয়া শেষত
আমি ভাবিছোঁ যে আমাৰ অহা 20 আৰু 21 মে অসমীয়াত 5 আৰু 6 আমাৰ যিটো সোণালী জয়ন্তী অধিৱেশন হ'ব, এই অধিৱেশন সকলোৱে যাতে সহায় সহযোগ কৰি সফলভাৱে মানে আমাৰ এই অধিৱেশনটো সম্পন্ন হয় তাৰে কামনা কৰিলোঁ। আপোনালোকৰ যোগেদি যাতে সকলোৱে এইখিনি আমাক সহযোগ কৰে এইটো তাকে কামনা কৰোঁ। ধন্যবাদ। বাংলাই খুব টান। মোৰ নাম প্ৰদীপ দেওধাই ফুকন। মোৰ এই দেওধাই গাঁৱতে মোৰ ঘৰ। আমাৰ ইয়াত এতিয়া যিখন আমি মানে 20-21 যিখন আমি মানে পৰালুং সমাজ সোণালী জয়ন্তী অধিৱেশন পাতিবৰ কাৰণে আয়োজন কৰিছোঁ, এইখন একচুৱেলি আমাৰ ইয়াতে এখন বৃহৎ দেওধাই গাঁও আছে। দেওধাই গাঁও আছে যদিও আমাৰ দেওধাই গাঁওখন মানে এতিয়া এটা হোমিন বিলৰ এতিয়া হিন্দু আৰু আহোমৰ এটা হেৰিয়াত মানে চলি আছে মানে গোটেই আমাৰ পৰম্পৰাখিনি। গতিকে এইখিনি আমি কেনেধৰণে আমাৰ নিজৰ টাই আহোমৰ মানে আগৰ পৰম্পৰা মতে আমি এইখিনি আগবঢ়াই লৈ যাব পাৰোঁ, সেইটো ওপৰত আমি জোৰ দি পিনি ইয়াতে যেতিয়া পাতিবলৈ ল'লে আমি হৰভৰ দিলোঁ। আৰু এইখনৰে উদযাপন সমিতিকে মোক সভাপতি হিচাপে দিছে। গতিকে আমি এতিয়া মোৰ এটাই উদ্দেশ্য আছে, এতিয়ালৈকে যিমানখিনি ল'ৰা ছোৱালীয়ে যি শিকিলে বা মানে আৰু আমাৰ যি কাৰণ পৰম্পৰা চলি আছে এইখিনি যি মানে কৰিয়ে আছে থাকিব, কিন্তু ইয়াতকৈ বেছিকৈ আমি এতিয়া ভাষা কৃষ্টি সংস্কৃতি নহ'লে এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে। গতিকে আমি সেইটোৰ ওপৰত জোৰ দিছোঁ যে এই পৰম্পৰাখিনিৰ জৰিয়তে ভাষাটো আমি মানে গুৰুত্ব দিছোঁ। ভাষা কৃষ্টি পৰম্পৰা এইখিনি সকলোখিনি জোৰ দি পিনি আমি মানে আহোমৰ মানে জাতিটোক এটা নিৰ্দিষ্ট গতিত আগৰ দৰে এটা গতিত নিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আৰু নতুন প্ৰজন্ম যিসকলক উঠি আহিছে তেওঁলোকক এই এটা পথ সুগম এটা পথ আমি দি যাবৰ কাৰণে এইটো আমি পদক্ষেপ লৈছোঁ। গতিকে আমাৰ ইয়াত এটা যি আমাৰ উদ্দেশ্য আগত ৰাখি পিনি আমি এইটো লৈছোঁ, এইটো এটা সাফল্যমণ্ডিত হ'বৰ কাৰণে আমি যিমানখিনি কষ্ট কৰিব লাগে আমাৰ মানে গোটেই দেওধাই গাঁৱৰ মানে আমাৰ জ্ঞাতিবৰ্গ ভাই বন্ধুসকলে মানে দদাইদেউ নিচাদেউহঁতে যিমানখিনি মানে কষ্ট কৰিছে আমিও কৰিছোঁ। আৰু আমাক তেনেধৰণে আমাক কেন্দ্ৰীয় সমিতিয়েও আমাক যথেষ্টখিনি তেওঁলোকে উদগনি দিছে, সহায় কৰিছে। আৰু আজি এটা লাই খুঁটা বুলি যিটো অনুষ্ঠান হ'ল, সেই অনুষ্ঠানটো এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হ'ল। সকলো মানে জিলাৰ পৰা মহসকল আহি পিনে অংশগ্ৰহণ কৰি সকলোৱে এটা উদ্দেশ্য, এটা মহান উদ্দেশ্য সফল হ'বৰ কাৰণে মানে তেওঁলোকে আমাৰ খুৰাকাৰ ওপৰত জন্মিন বিচাৰি কিনে আজি আমাৰ যি পূৰ্বপুৰুষৰ নিয়ম মতে আমাৰ হেৰি উপাসনা পাতিলে। আৰু আমি সকলোকে আহ্বান জনাইছোঁ, সকলো আমাৰ টাই আহোমৰ জনগোষ্ঠীসকলক আহ্বান জনাইছোঁ, অহা 20-21 আমাৰ এইটো যিটো এটা মানে সৰ্বসুন্দৰ এটা অনুষ্ঠান মানে পাতিবৰ কাৰণে আমি মানে প্ৰচেষ্টা হাতত লৈছোঁ। আৰু আপোনালোকে সকলো জ্ঞাতি, সকলো আহোম আমাৰ ভাই ককাই মিতিৰ কুটুম বন্ধু বান্ধৱ সকলো ৰাইজ আহি পিনি আমাৰ লগত মানে কমচে কম সহযোগ কৰক। আৰু তেওঁলোকেও মানে এটা ইয়াৰ পৰা এটা ভাল মেছেজ এটা লৈ যাওক, তাৰ কামনা কৰি পিনি আমি মানে এইখিনি কৰিবলৈ আগবাঢ়ি আহিছোঁ। মা সংখ্যা মই চাওঁ নিপেন গগৈ, কুমকুমখাও ফুৰালুং সমাজৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আমাৰ কুমকুমখাও ফুৰালুং অসম কেন্দ্ৰীয় সমিতি আমাৰ অসমত থকা আমাৰ টাইলুং টাইখাম জ্ঞাতিবৰ্গসকলক একত্ৰিত কৰি আমাৰ যি চাউলুং চুকাফা লগত যি আমাৰ পৰম্পৰা আহিছিল, এই পৰম্পৰা আমাৰ যিসকল লোকসকলে কৰি আছে, এই পৰম্পৰা যাতে আমাৰ সুদূৰ গুৱাহাটীৰ পৰা আমাৰ শদিয়ালৈকে আমাৰ যি পৰম্পৰা এক হ'ব লাগে, এই পৰম্পৰা এক হোৱাৰ লগতে আমাৰ যি সাংস্কৃতিক আছে, আমাৰ ভাষা আছে, আমাৰ যি পৰম্পৰাগত ৰীতি নীতি আছে, এই ৰীতি নীতিবিলাক আমি ৰাইজৰ মাজত সদায় সজাগতা আৰু ক্ষেত্ৰত আমি কাম কৰি আহিছোঁ। আৰু আমাৰ জ্ঞাতিবৰ্গসকলৰ হৈ আমি এইটো আহ্বান কৰিব বিচাৰোঁ, যি পৰম্পৰাৰ যোগেদি আপোনালোকৰ নিজৰ উপৰিপুৰুষসকলক আজিৰ দিনত যে মাত্ৰ 100 টকা এটা দৰত সেই আপোনাৰ দামসকল যিসকল আপোনাৰ উপৰিপুৰুষ আছে তেওঁলোকক শ্ৰদ্ধা কৰিব পাৰে। এই পৰম্পৰা ইমান এটা চহকী পৰম্পৰা, প্ৰকৃতিবাদী পৰম্পৰা নকৰি আপোনালোকে যি আপোনাৰ বাট হেৰাই গৈছিলে, সেই বাট হেৰাই যোৱা বাট পুনৰ নিজৰ সুঁতিলৈ ঘূৰি আহিবৰ বাবে আমি আপোনালোকক আহ্বান জনাইছোঁ। আহক আমি একেলগে লগ লাগি আমাৰ টাইলুং টাইখাম জাতিৰ যি ইমান এটা সুন্দৰ পৰম্পৰা যি আমি কৰি আছোঁ, এই পৰম্পৰালৈ সকলোৱে আহক, সকলোৱে লগ লাগি আহি কৰোঁ। আমি অহা 20 আৰু 21 মে'ত আমাৰ এই অনুষ্ঠানটিৰ
50 বছৰ আহি ভৰি দিলেহি। আমি গতিকে সোণালী জয়ন্তী আমি চৰাইদেউ জিলাৰ মথুৰাপুৰ বৰতল খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানটিত যাতে সদল বলে আহি আমাৰ জ্ঞাতিবৰ্গসকল আহি ইয়াত যাতে উপস্থিত হয় আৰু সহায় সহযোগিতা আগবঢ়ায়, তাৰ বাবে আমি এই মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছোঁ। খুব চাওখা।